হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 8:15 হৈছে। মই স্কুললৈ যাবলৈ লৈছোঁ আৰু মই আজি এযোৰ কাপোৰ পিন্ধি স্কুললৈ যাবলৈ ওলাইছোঁ। আৰু এতিয়া আপোনালোকে এইকেইদিন মই যে ব্লগ আপলোড কৰিব পৰা নাছিলোঁ, এনেকুৱা নহয় যে মই ব্লগ কৰা নাছিলোঁ। মই ক্লিপ কিছুমান কৰি ৰাখিছিলোঁ, কি কৰিছিলোঁ, এইকেইদিন ক'ত গৈছিলোঁ, আৰু সেইখিনি আপোনালোকে এতিয়া উপভোগ কৰক। ময়ো স্কুলৰ পৰা আহোঁগৈ, তাৰপিছত আকৌ পুনৰ লগ পাম। এয়া মোৰ মাৰ ঘৰ। আজি আছিলে মোৰ দেউতাৰ শ্ৰাদ্ধ। দেউতা আৰু মাৰ শ্ৰাদ্ধ একেলগে দাদাই কৰিছিলে। আৰু এতিয়া ৰাতি আমি সকলোৱে ভাত খাব গৈছোঁ। মই, মোৰ হাজবেণ্ড, ভণ্টি আহিছে, ভাগিনটো, সেয়াই আমাৰ সৰু ফেমিলিটো। এয়াই মোৰ পৰিয়াল। এইটো দাদাৰ ল'ৰা ভতিজা। ই খুব ধুনীয়াকৈ ড্ৰয়িং কৰিব পাৰে। ইউটিউবত ভিডিঅ'বোৰ উলিয়াই তাৰ পৰা চাই খুব ধুনীয়াকৈ ড্ৰয়িং কৰে। এইটো ভাগিন, সি মোবাইল চোৱাত ব্যস্ত। এইখন মোৰ মাৰ ঘৰ আৰু সেয়া মাৰ ফটো। এয়া হাজবেণ্ড আৰু ভণ্টি আৰু সেইফালে বৌ। তেওঁলোকে ভাত খাই আছে। মই দাদাই খাই উঠিলোঁ। এইখন ঘৰতে মই থাকি ডাঙৰ হৈ আহিছোঁ। আৱেগ জড়িত হৈ আছে যথেষ্ট। আৰু সেয়ে আজি ভাবিলোঁ মই মোৰ মাৰ ঘৰখনৰ পৰাই হোম টুৰ আৰম্ভ কৰোঁ। মোৰ এতিয়া নিজা থকা ঘৰখন পাছে পৰেও দিম। সদায় ভাবি থাকোঁ আচলতে মোৰ ঘৰখনৰ হোম টুৰ দিমকৈ, কিন্তু কিবাকৈ থাকি যায়। আৰু এইখন ঘৰত এতিয়া মোৰ দাদা, বৌ আৰু অকণমানি ভতিজাটো, সেয়াই। মা দেউতা মোৰ নাই। তেওঁলোক দুজন ঢুকাইছে। আৰু সেইটো মোৰ পিছফালে আছে, এইটো মোৰ মাৰ লগত দিয়া আলমাৰি, বৰ ধুনীয়া। দাদাই মাৰ স্মৃতিস্বৰূপে ইয়াতে সজাই ৰাখিছে। মোৰ ভাল লাগে মাৰ বস্তুবিলাক ঘৰখনলৈ গ'লে চাওঁ, খুব ভাল লাগে। নিজৰ ঘৰখনৰ কথাই সুকীয়া। হেজাৰ মই নিজৰ আপোনকৈ বেলেগকৈ ঘৰ নাসাজোঁ কিয়, কিন্তু নিজৰ মাৰ ঘৰখন য'ত থাকি মই ডাঙৰ হৈ আহিছোঁ, এই ঘৰখনত আৱেগেই সুকীয়া। এইটো মোৰ মাৰ ৰুম আছিলে, ইয়াতে মা আছিলে। সেইটো মাৰ গডৰেজ, এতিয়া অকণমানিটো ব্যৱহাৰ কৰে। এয়া মাৰ লগত অনা ড্ৰেছিং টেবুল, সেইবোৰ এতিয়াও আছে। আৰু দাদাই খুব সুন্দৰকৈ ৰাখিছে, সেইবোৰ ৰং কৰাই থাকে মাজে সময়ে। আৰু সেইখন মাৰ বিচনা। মাৰ বিচনাতে এতিয়া আমাৰ ভতিজা শুৱে। আৰু এইফালে এইটো আৰু এটা ৰুম। এইটো ৰুমতে আগতে মই আৰু ভণ্টি আছিলোঁ। এইটো ভণ্টি আৰু মোৰ ৰুম আছিলে। এতিয়া এইটোত দাদাও কেতিয়াবা শুৱে, নহ'লে কেতিয়াবা আলহী আহিলে শুৱে। আৰু কম্পিউটাৰ বৌয়ে কাম কৰে, দাদায়ো কাম কৰে। তেনেকৈ এই ৰুমটো বিশেষ ব্যৱহাৰ নহয়। এয়া আমাৰ গোসাঁই ঘৰ। আমাৰ গোসাঁই ঘৰখন খুব ধুনীয়া। মই নিজেই আচলতে খুব ধুনীয়া দেখোঁ, সেইকাৰণে আপোনালোককো ধুনীয়া বুলিয়েই কৈ দিছোঁ আৰু অকণমানকৈ দেখুৱাইছোঁ। আৰু তাৰপিছতে এইফালে কিটচেন আছে। এইটো কিটচেনটোনো কি দেখুৱাম আৰু, যথেষ্ট মেচি হৈ আছে। আজি শ্ৰাদ্ধ আছিলে যে, কাম বন কৰি। এয়া আমাৰ ডাইনিং এৰিয়া আছিলে, পিছে এতিয়া ইয়াত ডাইনিং টেবুল নাই, হললৈ লৈ যোৱা হ'ল। এইফালে বাথৰুম, এইফালে এটা সৰু ৰুম, সেয়া দাদাই তামোল খাই আছে। ইয়াতে এইফালে পিছফালে যোৱা ৰাস্তা, এইফালেও এখন বাৰাণ্ডা আছে। আৰু সেইফালে এটা পাকঘৰ আছে, কেঁচা পাকঘৰ আছিলে ইয়াতে। দাদাই এতিয়া পকা কৰি দিছে, মজিয়াখন কেঁচাকৈ ৰাখিছে। এয়াই হৈছে মোৰ মাৰ ঘৰ। আৰু এই ঘৰখনলৈ আহিলে মোৰ যথেষ্ট মই আৱেগিক হৈ পৰোঁ। কাৰণ যিখন ঘৰতে সৰুৰ পৰা থাকি ডাঙৰ হৈ গৈছোঁ, সেই ঘৰখনৰ কথাই সুকীয়া। সেয়া মোৰ নহয়, সকলো ছোৱালীৰে আচলতে হয় নিশ্চয়, মই ভাবোঁ। এয়া আৰু এদিনৰ কথা, মই বিয়ালৈ যাবলৈ ওলাইছিলোঁ। ভতিজাৰ বিয়া আচলতে। এনেকৈ সাজি পাৰি ওলাইছিলোঁ স্কুলৰ পৰা আহি।
লৰালৰিকৈ বিশেষ একো কৰিব পৰা নাছিলোঁ। খোপাত অলপ ফুল লগাই লৈছিলোঁ, ডাঙৰকৈ এযোৰ ইয়েৰিংছ পিন্ধিছিলোঁ, কাপোৰযোৰ পিন্ধি ল'লোঁ, বছ সিমানেই। স্কুলৰ পৰা দৌৰা দৌৰিকৈ 5টা বজাত পায় আৰু কি কৰিম। এয়া বিয়া ঘৰত যথেষ্ট ফূৰ্তি কৰিলোঁ। এয়া দাদা, ভাইটি, ভাগিন আৰু ভতিজা, সেইফালে এজনী বৌ। তাৰপিছত অলপ ময়ো নাছিলোঁ, মই অকণমানকৈ ওলাইছোঁ আৰু বেছিকৈ নাই ওলোৱা, কিন্তু খুব ফূৰ্তি কৰিলোঁ, খুব ভাল লাগিলে। বহুত দিনৰ পিছত বিয়া এখনত খুব এনজয় কৰিলোঁ। বিয়া এখন মানে ঘৰৰে বিয়া, নিজৰে ভতিজাৰ বিয়া, আৰু সঁচাকৈ খুব ভাল লাগিলে। ইয়াতে আমাৰ বৰমায়ো নাছিলে, বৰমা ইমান বয়সীয়াল, ইয়াতে ক্লিপ আছে আপোনালোকে চাব। তথাপিতো বৰমায়ো মানে নাতিৰ বিয়াত যথেষ্ট, এয়া বৰমা বগা চুলিৰে দেখিছেনে বাৰু, সেয়া আমাৰ একেবাৰে ডাঙৰগৰাকী বৰমা, তেওঁ নাতিৰ বিয়াত নাচিছে। এয়া দৰা আৰু কইনা।